হেল্ল' আজি যিহেতু ডে 2 মানে ডে 1 বুলি এটা ব্লগ আপলোড কৰা হৈছিলে তাতো দেখাইছিলোঁ কালি বজাৰ গৈছিলোঁ বজাৰৰ পৰা সেই ভিডিঅ' কৰা নহ'লেই ভাগৰো লাগিলে দিনটো কাম কৰি থকা আৰু বজাৰত তেনেকৈ সৰু সুৰাকৈ কিবাকিবি ল'লোঁ ঘৰত সজাই থ'বলৈ সেইখিনি আপোনালোকক দেখুৱাই থাকিম ইয়াৰ পাছফালেতো দেখিছে পূৰা কাৰ্টুন মানে পেকিং পূৰা হৈ আছে আৰু আজি এইটো ৰুমৰ পৰা আমি ফাইনেলি ওলাম মানে অলপ পিছত আমি যাম আৰু ইটো ঘৰত বস্তুখিনি ভৰামগৈ তাৰপিছত বাকী আপোনালোকক দেখুৱাই থাকিম আপোনালোকে চাই থাকিব ৰুমটোতো কালি দেখুৱালোঁ এফালে মানুহজনে পূৰা কামত লাগি আছে হেল্ল' গাইজ একো আপোনালোকক দেখুওৱা নহ'লে কৈছিলোঁ যে বস্তু ভৰাম ফাৰ্নিচাৰখিনি বা যিয়ে নহওক বস্তুখিনি ভৰাম ৰুমত গৈ আপোনালোকক দেখুৱাই থাকিম বুলি কিন্তু তেনেকৈ একো দেখুওৱা নহ'ল কাৰণ কেলৈ আজি ফাৰ্নিচাৰখিনি ভৰোৱা নহ'ল টাইমটো অলপ মানে লেট হৈ গ'ল আৰু যিখিনি বেগ চেগ আছিলে সেইখিনি আমি মানুহজন আৰু মই গৈ পিনি ভৰালোঁ সেইখিনি দেখুৱাবলৈ নহ'ল কাৰণ কেলৈ দুটা মানুহ দুটাই ধৰি কাৰ্টুনখিনি ওপৰলৈকে নিছোঁ আকৌ ভিডিঅ'টো কৰিবনো কোনে সেইকাৰণে কৰা নহ'ল বাকী যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে কিন্তু মৰম দিব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু শেষত লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোবোৰ কৰি দিব আৰু বাকী আজি বস্তুখিনি ভৰাই ৰুমটো যিহেতু বিচনা মানে ভাঙি দিয়া হ'ল ভাঙি মানে এটা ছাইড কৰি এটা ৰুমত থৈ অহা হ'ল সেইকাৰণে তাতো থাকিব নোৱাৰিম সেইকাৰণে আমি মাহঁতৰ ঘৰলৈ আহিলোঁ মাহঁতৰ ঘৰত আজি আছোঁ এতিয়া মাহঁতৰ ঘৰতে থাকিম আৰু বাকী কাইলৈ ফাৰ্নিচাৰখিনি সিটো ৰুমত নিম তেতিয়া হয়তো আপোনালোকক দেখুৱাম চাই থাকিব চাওঁ কি বনাইছা গাহৰি এফালে এতিয়া শুব হ'ল যে পৰিয়ে পূৰা কাম কৰিছে দেই নোৱাৰে তথাপিও মানে ঐ তাত নোহোৱে নহয় বিচনাত ব'লা মই লৈ যাম ব'লা আহা এইটো কিন্তু তাই নিজে থ'লে দেই এইটো গাইজ ভাত পানী খোৱা হৈ গ'ল সেইবিলাক একো নেদেখালোঁ কাৰণ ফোনটো চাৰ্জ নাছিলে চাৰ্জ দিলোঁ তাৰপিছত এতিয়া আৰু শুব লৈছোঁ আৰু এতিয়া শুম আৰু প্ৰতি বাই বাই কৈ দিয়া বাকী বাই কাইলৈ দেখাম বাকীখিনি চুমু দি দিয়া কৈ দিয়া অঁ আকৌ চুমু দি দিয়া এইফালে ৰাতিপুৱাই আমাৰ আৰাধ্যালৈ চাওকচোন তাই ইয়াত এনায়েকৰ ঘৰত খুব ভাল পায় খেলি কেনে আৰু এইফালে পূৰা গাড়ী চাড়ীবিলাক চাই থাকিব পাৰে যে দেউতাক ডিউটিলৈ যোৱা সময়কণ দেখিছেনে দেউতাকলৈ কিমান মৰম ইফালে মানুহজনো ডিউটি গ'ল আৰু ময়ো কামত লাগি গৈছোঁ পূৰা কাৰণ কাম বহুতকেইটা আছে কৰিবলৈ নকৰিলেতো নহ'ব এফালে ৰুমলৈও যাবলগীয়া আছে এইফালে আমাৰ বেটি দেখিছেনে কেমেৰা দেখিলেই মানে একদম টেপিবলৈ আহি যায় বাকী মই কামকেইটা কৰি লওঁ আপোনালোকেও ভিডিঅ'টো শেষলৈকে চাই থাকক আৰাধ্যা পূৰা গা পা ধুই ৰেডি ময়ো গা পা ধুই ৰেডি হ'লোঁ মানুহজনো ডিউটি গ'ল বেটিও শুলে মাও শুলে আৰু ভণ্টি কলেজৰ পৰা আহিছেহে ভাইটিও স্কুল গ'ল ময়ো আজৰি হ'লোঁ কাম বন কৰি গা পা ধুই বেটিক খুৱাই ল'লোঁ এতিয়া মই ভাতকেইটা খাই লওঁ কাৰণ মানুহজন ডিউটিৰ পৰা আহিব আৰু কাৰণ আজি যিহেতু ৰুমটোত বস্তুখিনি ভৰাবলগীয়া আছে সেইকাৰণে সোনকালে আজৰি হৈ থকাটো ভাল আজৰি হৈ লওঁ বাকী ভাতটো খাই লৈছোঁ এইফালে কণী আৰু আলু ফ্ৰাই এইফালে অকণমান মাংসৰ গ্ৰেভি অকণমান আৰু এইফালে জলকীয়া পূৰা আচাৰ লৈ লৈছোঁ এইফালে ভাত লৈ লৈছোঁ এনেকেই খাই দিওঁ আৰু যিহেতু কালি ৰাতি গাহৰি পূৰা খালোঁৱেই আজি এনেকৈ খাই দিওঁ আৰু বাকী ৰাতি দেখা যাব কি খাওঁ সোনকালে খাই লওঁ দেই মানে নিজে বনাই থাকোঁ ন ঘৰত বা কেতিয়াবা মানুহজনো বনাই বাৰু সহায় কৰে তেওঁ মানে ঘৰত নিজে বনাই খাবলৈ মানে টেষ্ট নাপাওঁ মাহঁতৰ ঘৰত মায়ে বনাই যিহেতু ফোন এটা আহি গৈছিলে মাহঁতৰ খানা মানে খোৱাটো মজা বেলেগ ন মমায়েকৰ চশমাখন পিন্ধি লৈছে যোৱা ফুৰি আহাগৈ যোৱা বাহিৰৰ পৰা আহাগৈ যোৱা টি 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 দাচ্ছা
যোৱা আকৌ মাহীয়েকৰ ওচৰত পঢ়ি ল'লে পুৰা আৰু তোমাক খাব দিছিলোঁ কি কৰিলা নাখালা কি কৰিছে এইবোৰ চা ইয়ে ৱা পিছে ইয়াত কণী আৰু ভাত খাই আছিলে ইয়াত কি কৰিলে কি ৰুমটোৰ পৰা আজি বিদায় আৰু যিহেতু বহুত মিছ কৰিম ৰুমটো সেইবাবে ভিডিঅ'ৰ মাজতে অকণমান সাঁচি ৰাখিম বুলিয়েই ভিডিঅ'টোকণ কৰিছিলোঁ মনত পৰিব ৰুমটোলৈ কাৰণ বহুত স্মৃতি সোমাই আছে ইয়াত আজি আমাৰ লগত কি হ'ল চাওকচোন আজি আমাৰ কপালেই বেয়া নে দিনেই বেয়া কি বুজি পোৱা নাই মানে মালিকেও খবৰ দিব পাহৰি থাকিলে নে কি নাজানো আজি আমি বস্তু ভৰোৱা কথা আছিলে বস্তুবিলাক আনি থলোঁ এতিয়া দেখিছোঁ মাটি পেলাই থৈছে মানে ৰাস্তাটো অকণমান বেয়া আছিলে সেইবাবে মাটি পেলাইছিলে মানে এতিয়া মাটি পাহাৰ কৰি থৈছে বস্তুখিনি কেনেকৈ নিম চিন্তাত মানে লুধুমুধু অৱস্থা লাষ্টত সহায় কৰিলে বাৰু মানুহকেইজন মানে ৰুমত বস্তু থৈ মাহঁতৰ ঘৰত আহি আম খাবলৈ লাগিলোঁ মানে পাৰিবলৈ গৈছোঁ আৰু দেই ভাইটি আৰু মই চাওঁচোন কেইটা পাওঁ এতিয়া বহুত ওপৰত আছে সেইবাবে ভিতৰৰ ফালৰ পৰা যিহেতু নোৱাৰিলোঁ এইবাৰ বাহিৰ ফালে আহিছোঁ বাহিৰ ফালে চাওঁচোন কেইটা পাৰোঁ